हेलो स्टूडेंट वेलकम बैक टू माय यूट्यूब चैनल। तो छात्र छात्री तुमालोक सकलोरे हाफ इयरली एग्जाम कमप्लीट हल और तुमालोकर हाफ इयरली एग्जाम चागे निश्चय भाले होइसे और एतिया तुमालोकर नेक्स्ट आहि आछे सेकेंड यूनिट टेस्ट और केइदिनमान पिछते तुमालोकर सेकेंड यूनिट टेस्ट अनुष्ठित हब। गतिके तुमालोके एतियार पराई सेकेंड यूनिट टेस्टर बारे प्रिपारेशन आरम्भ करिब লাগিব। तो आजिर এই ভিডিওটো तुमालोकर बारे आमी লৈ আহিছো क्लास 10 इंग्लिश सब्जेक्टर सेकेंड यूनिट टेस्टर सिलेबास। छात्र छात्री এই ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকক, কিয়নো এই ভিডিওটোত সেকেন্ড ইউনিট টেষ্টৰ সিলেবাস পোৱাৰ লগতে তোমালোকে বহুতো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পাবা। গতিকে এই ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকক। তো তোমালোকৰ লগত আজি আমি কথা পাতিম সেকেন্ড ইউনিট টেষ্টত ইংলিছৰ কি আহিব। তো প্ৰথমতে তোমালোকৰ টেক্সট বুকৰ পৰা চাবলৈ গ'লে प्रथम तुमार एनिमेल, द्वितीयते आछे टी फ्रम आसाम और तृतीयते आछे टेल्स अफ कास्टार्ड द ड्रैगन। এই তিনিটা চেপ্টাৰৰ পৰা তোমালোকৰ টেক্সট বুকৰ পৰা প্ৰশ্ন আহিব সেকেন্ড ইউনিট টেষ্টত। আৰু তাৰ পিছতে সাপ্লিমেণ্টাৰী তোমালোকৰ সেকেন্ড ইউনিট টেষ্টৰ বাবে ফুটপ্ৰিণ্টছ উইদাউট ফিট এই চেপ্টাৰটো পঢ়িব লাগিব সেকেন্ড ইউনিট টেষ্টৰ বাবে। আৰু তাৰ পিছতে আছে গ্ৰামাৰ সেকশনৰ পৰা তোমালোকৰ सेकेंड यूनिट टेस्टत आहिब भार्ब फ्रेज, कम्प्रिहेंशन, सेंटेंस करेक्शन, सबस्टेंस राइटिंग एंड स्पोकन इंग्लिश। तुमालोकर ग्रामार सेक्शनर পৰা এইখিনি আহিব तुमालोकर सेकेंड यूनिट टेस्टर বাবে। আৰু ছাত্ৰ ছাত্ৰীসকল तुमालोकर सेकेंड यूनिट टेस्टत যোনখিনি সিলেবাস আহিব সেই সিলেবাসখিনিৰ নোটছ যদি तुमालोकर হাতত বৰ্তমান নাই তেন্তে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলত জয়েন হৈ থকা তোমালোকে নোটছখিনি সংগ্ৰহ কৰিব পাৰিবা PDF আকাৰত। তাৰ বাবে তোমালোকে কেৱল আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটোত এটা লাইক দি 10 জন বন্ধু বান্ধৱীলৈ ভিডিওটো শ্বেয়াৰ কৰিব। আৰু সেইখিনি পঢ়িলে তোমালোকৰ সেকেন্ড ইউনিট টেষ্টত 100% তোমালোকে ইংলিছত কৰিব পাৰিবা। লগতে তোমালোকৰ যোনটো প্ৰি টেষ্ট হ'ব আৰু লগতে মেট্ৰিক ফাইনেল এক্সামতো তোমালোকে এই নোটছখিনি পঢ়িলে ভাল এটা ৰিজাল্ট কৰিব পাৰিবা। আৰু যদি কাৰোবাৰ কিবা ডাউট থাকে তেন্তে তোমালোকে কমেণ্টছত সুধিব পাৰা, আমি যিমান পাৰো তোমালোকৰ প্ৰশ্নবোৰৰ এনসাৰ দিবলৈ ট্ৰাই কৰিম। আজিৰ ভিডিওটো তোমালোকৰ বাবে এইখিনি আছিলে। আশা কৰোঁ ভিডিওটো তোমালোকৰ বাবে বহুত হেল্পফুল। গতিকে যদি ভিডিওটোত এটা লাইক এতিয়াও কৰা নাই ভিডিওটোত এটা লাইক কৰি দিবা। লগতে এনেধৰণৰ ইনফৰমেটিভ ভিডিওবিলাক সদায় পাই থাকিবলৈ আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটো কেনেকুৱা পালে কমেণ্ট কৰি জনাই দিব। তো ছাত্ৰ ছাত্ৰীসকল এই ভিডিওটো আপুনি যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, কিয়নো মই ইমিডিয়েট সায়েন্স কোর্স লঞ্চ কৰি আছোঁ এই চেনেলটোতে পাব। এইটো মেট্ৰিকৰ কাৰণে আপোনাৰ বহুত হেল্পফুল হ'ব। সো ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে অসংখ্য ধন্যবাদ। নেক্সট ভিডিওত লগ পাম।